What's up? Hey guys, it's me Hasi and welcome back to my YouTube channel HasiFy. তো গাইস সাউথ 2023 চনটো গুছি গল আৰু 2022 চন আহি আছে। তো আপোনালোক সবকে এই পাঠান দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ইন এডভান্স। 2023 বৰ্ষটো আপোনালোকৰ যেনেকৈ গৈছে যাতে যেটো আপকামিং 2022 চন আহি আছে হেতু যাতে আপোনালোকৰ সকলোবোৰে ঠিক ঠাক যায় তাৰে কামনা কৰিলো। লগতে যদি আপোনালোকে গাৰ্লফ্ৰেণ্ড বিচাৰি পোৱা নাছিলে যাতে 2022 চনত গাৰ্লফ্ৰেণ্ড পাই যায়। अभी मजा आएगा ना ভিডিও। আৰু গাইস লগতে আপোনালোকে যদি HasiFy চেনেলটো সাবস্ক্ৰাইব কৰা নাছিলে তেনেহলে আপোনালোকৰ এই ধুনীয়া কিউট লগা হাতেদি এনেকা এটা ৰঙা বটনত ক্লিক কৰি হেউজিয়া বনাই দিয়ক। তো তাৰে কামনাৰে আজিৰ ভিডিওটো ষ্টাৰ্ট কৰিছো। তো ফাৰ্স্ট অফ অল গাইস অলৰাইট গাইস ফাৰ্স্ট অফ অল এতিয়া মই আপোনালোকক অলপ ড্ৰাইভ কৰিম জাস্ট আমাৰ ঢিংখন মানে আপোনালোকে জানে আৰু বাই যাও গাইস এতিয়া মানে আপোনালোকে দেখিব পাৰিছে ফুল লগত আছে আমাৰ ইণ্ডিয়াৰ বৰ্তমানলৈকে ৰয়েল এনফিল্ড বনোৱা নাম্বাৰ 1 বাইক মেটাৰ তাৰ ডিটেইলবোৰ গাইস মই আৰু নকওঁ বাই যাও আপোনালোকে ইউটিউবত চাব ইমান জচিলা বাইক মানে তো গাইস এটা মোৰ ড্ৰিম গাড়ী। তো গাইস মানে কি কম মই পাগলা হৈ গৈছো মানে কি কম গাইস পাগলা হৈ গৈছো পাগলা মই পাগল পাগল হৈ গল। তো গাইস আপোনালোকে জলদি ভিডিওটো ভাইরাল কৰি দিয়ক জলদি মানে এনেকুৱা গাড়ী এটা লম মানে মোৰ এদানি সপোন আজি কেনিনো হেৰাই মৰমৰ বাতৰ কিয়নো বিলাই হৃদয়ৰ মাজতে তোমাকে যে পাই আশাৰ দলি সাৰা কিছু সজাই। তো গাইস এতিয়া আপোনালোকৰ হাৰ্ট বিট গাড়ীটো চলাই অলপ মানে অলপ ঘূৰিও মানে আপোনালোকে দেখা ভাই ধৰি ভাই ওই যাই ভাই মুখ লৈ যা ওই জলদি কি মজা গাড়ী রে ওয়াও গাইস ছোৱালী এনেতো নাচাই কেতিয়া আজি উল্টা কে চাই আছে গাড়ী ইমান জেঙত আছে ভাবি চাব নালাগে ছোৱালীয়ে চাই আছে ৰাত গাইস আজি ছোৱালী গাবি ছোৱালী আমাক চাই আছে ও ভাই মাৰো মুঝে মাৰো Yeah. This is our main town of Ding. Yeah. This is our Ding. This is our heartbeat. This is our Poliza. This is our the one and only Ding. 2 days later. तो गाइस अभी हम लोग जा रहे हैं फुटबॉल खेलने के लिए। तो HasiFy आया था हमारा रॉयल विलेज सुटरुपोही में। अभी हम उनको हमारा गांव का पूरा चक्कर लगाएंगे, वहाँ के लड़कियां दिखाएंगे, फुटबॉल खिलाएंगे, यहाँ का खाना खिलाएंगे, जो मर्जी वो करेंगे। तो यार तुम पट्टा नहीं था पर ये लोई लोई गाड़ी सीट खाली ऐसा करना है गजब बेइज्जती। तो गाइस चलो खेल एंजॉय लो सर। पता है मैं किसका फैन हूँ? किसका? साहुलिन सरकार। मैं किसका तुमको मालूम है? मेसी लव मेसी ऑनलाइन खाली फाइनल तो নিছে আৰু সেই কাৰণে বেছি ভাল লাগিছে। Go. অবস্থা সব গোল তিনটা দিল। A few minutes later. তো গাইস খেলি পেলে পুৰা কষ্ট লাগিছে এতিয়া মানে লাওখোৱালৈ যাম। তো গাইস মানে মই মামাহঁতৰ ঘৰত আছো আৰু কি কম আপোনালোকক। তো এতিয়া লাওখোৱালৈ যাম। ঐ ব্ৰ কি খবৰ তোৰ? ভালে। কি ভালে? ভালদৰে কম। তো গাইস ই মোৰ মানে ব্ৰাদাৰ হয় আপোনালোকক মানে প্ৰায় মানুহে সুধি থাকে মানে মোৰ ব্ৰাদাৰক এটা ব্লগত দেখাইছিলো আপোনালোকে চাগে পাহৰা নাই। তো ব্ৰ হোৱাটছআপ কি থ্যাঙ্কস আকৌ দিছো কিয়? এতিয়া ক বিয়া বাৰু কেতিয়া পাতিবি? এতিয়া নাপাতো। কেতিয়া? বয়স হোৱা নাই এতিয়াও। I got broads in Atlanta. তো গাইস ই যদি এনেকৈ কি কৈছ আকৌ কচোন? এতিয়া বয়স হোৱা নাই। বিয়া হলে কি কৰিবি? এই বয়স হলে কি কৰিবি? বিয়া কৰিম। কাজলৰ চিয়াহিৰে লিখা কিমানৰে অযুত প্ৰেম কাহিনী মনে আজি তোমাকে বিচাৰে ধৰা দিয়াহি বুকুতে আচুহি ৰৈ তোমাৰে নামকে। Alright guys, इतना लाखों पापा मैं बहुत एक्साइटेड हूँ सनसेट दिखाने के लिए मेरे दोस्त को। অলৰাইট গাইস এতিয়া আমি মানে লাওখোৱালৈ আহি গৈছো মানে সানসেট চাবলৈ মানে সূৰ্যাস্ত।
অলৰাইট গাইস আমি এতিয়া ব্ৰহ্মপুত্ৰ নদীত আছো যিটো মোৰ ফেভাৰিট হয় মানে সদায় দেখাই থাকো আৰু তো লাওখোৱাৰ ওচৰতে আৰু বেলেগ একো নাই ইয়াত দেখাবলৈ আৰু আমাৰ দা ওৱান এণ্ড অনলি ব্ৰহ্মপুত্ৰ আই লাভ ইউ ও মাই গড গাইস বে ইয়াত ৰিফ্লেকশন খাবলৈ জেগাই নাই তাৰপৰা মানে প্ৰতিধ্বনি হ'বলৈ লৈছে ইমান জোৰ কৰ পৰা আনিছা তুমি From you, I am inspired from you. HasiFy, yes. why কি? From you. ও মাই গড গাইস আজিকালি মোৰ পৰা ইনস্পিৰেশন বোলে হয় ভাল লাগিছে বাকি यार तुम्हें क्या कपड़े पहने हो? निब्बा का ड्रेस है यार. निब्बा निब्बे छापरी बनना चाहते हो क्या तुम? मैं অলপ চাপৰি দেখাব লাগে কেতিয়াবা বাকি এতিয়া যাও তাত যাও আৰু এজন আহি আছে আমাৰ মোৰ মামা আহিছে লগ কৰিবলৈ তো তাৰ লগত মিটআপ কৰিম অলৰাইট গাইস তো মামাৰ নতুন বাইক লৈছে পালচাৰ এনএস কি পালচাৰ এনএস 160 তো অলপ নাইট ড্ৰাইভ কৰি চাইছো তো গাইস নাইট ড্ৰাইভ ফাৰ্স্ট অফ অল মানে নতুন গাড়ী না অলপ মজা লৈছে মামা বাই বাই মামা কি গাড়ী লৈছে বে यार আল্টিমেট মজা মানে গাইস কি ক'ব লাগে নতুন বাইক মানে পালচাৰৰ এনএস কি 160 নহয় আৰু মডেলটো কি আছিল এইটোৱে মডেল লাজ কৰিছে মামাই লাজ কৰিছে মানে বাইক দিনৰ ভাৰ্চন এটা আপোনালোকক দেখাই দিছো The next day. অলৰাইট গাইস আমি মানে এতিয়া ডাইৰেক্টলি সুতিৰপাৰত আহি গৈছো মানে এটা আপোনালোকৰ মানে লাওখোৱাতে আছে আৰু বাই দ্য ৱে এই যেটো বিল দেখিব পাৰিছে গাইস মানে আল্টিমেট মই পাগলা হৈ গৈছো মানে এনেকুৱা প্ৰজাতিৰ মানে চৰাই চিৰিকটি আৰু কিমান মানে আপোনালোকক দেখাইছো আৰু বাকি ইয়াত দেখিব পাৰিছে গোল্ডেন ডাক মানে সোণালী হাজিটো আছে আমাৰ অসমৰ একমাত্ৰ বিখ্যাত হাঁহ মানে যেটো অলৰাইট গাইস মানে মই এতিয়া মানে এনেকুৱা এটা জেগাত আহি গৈছো আপোনালোকে মোৰ 360 ভিউ দেখিলে গম পাব দিস ইজ লাইক টোটালি আফ্ৰিকান সাভানা নিচিনা মানে কি কম আমাৰ অসমতো যে এনেকুৱা জায়গা আছে মানে কি কম ইয়াত আহি মানে আমাৰ নিজৰ এজন আপোন মানুহ লগ পালো বাই দেবে এই জায়গাখনৰ নামটো কি আছিল এই জায়গাখনৰ নাম সুতিৰপাৰ আছিল সুতিৰপাৰ হুতিৰপাৰি স্পেলিংটো কি হয় সুতিৰপাৰ নে সুতিৰপাৰ হুতিৰপাৰ সুতিৰপাৰ মানে দিস ইজ লাইক টোটালি মানে একদম মানে আপোনালোকে কি কম চাব পাৰিছে এই ওয়াইল্ড লাইফ শ্বুটবোৰ হৈ থাকে যায় তো ডিসকভাৰী বা সেইবোৰ চেনেলত এনিমেল প্লেনেটত ইয়াত দেখিব পাৰিছে জন্তু আছে আৰু তো এনেকুৱা প্লেচতে হয় গছবোৰ যে দেখিব পাৰিছে মৰুভূমিতে এনেকুৱা গছ হয় গছটো আপোনালোকে যদি কোনোবাই জানে মানে গছৰ নামটো কি প্লিজ এটা কমেন্ট কৰি জনাই দিব আৰু Next day. তো গাইস এতিয়া মই আপোনালোকক হেনচুৱা ব্ৰিজলৈ লৈ আহিছো তো আপোনালোকে দেখিব পাৰিছে তো দাদাজনে পুৰা হেল্প কৰিছে মানে জায়গাখিনি এক্সপ্লোৰ কৰি দেখাই দিছে ব্ৰিজটো বাকি দাদা নাইস টু মিট ইউ আপুনি মানে জায়গাখিনি ধুনীয়াকৈ দেখাইছে আৰু নদীটোৰ কথা আপোনালোক কি কম ইয়াত চাব পাৰিছে ইমান লেতেৰা মানে এই কলং নদী এইটো কলং নদী হয় গাইস মানে কি কম মানে এই মানে বহুত লেতেৰা মানে আপোনালোকে জানে মানে কলং নদীৰ কথা দেখ মানুহে ইমান চাফা চিকুণ কৰি ৰাখিব লাগে পানী অহা যোৱা কৰিব পৰা নাযায় মানে এনেকুৱা অৱস্থা মানে আপোনালোকে আহিলে গম পাব আৰু গম পাই মানে নগৰ কলং নদীটো কিমান লেতেৰা হৈ আছে পৰিষ্কাৰ এইটো মানুহৰ দায়িত্ব
ওচৰৰে মানে এই হাইলা যিটো জাগা তাত আহি গলো তো ইয়াত আহিলে গাইছ মানে বিভিন্ন প্ৰজাতিৰ মানে চৰাই চিৰিকটি দেখিবলৈ পোৱা যায় আৰু গাইছ আপোনালোকে জানে যিহেতু মই ৱাইল্ড লাইফ বহুত ভাল পাওঁ তো চৰাই চিৰিকটি মানে তো কি ক'ম মানে গাইছ আল্টিমেট সেইটো ইয়াত চাবলৈ আহিছো খুবেই মানে এটা ফ্ৰেছ প্লেচ হয় তো আমান বেসিক্যালি আমানে পুরা গাইড কৰি আছে আমানে এই জায়গাখিনিত লৈ আহিছে আমান তো চৰাই চিৰিকটিৰ বিষয়ে কি ক'বা ইয়াত যে যিকেইটা দেখিব পাৰিছে तो इस साल थोड़ा कम हो गया पता नहीं क्यों लेकिन इसके पहले जो मैं आया था पूरा इलाका भरा हुआ था कुछ तो वजह है जिसके लिए नहीं आए আৰু কেইটামান চৰাই তো দেখিব পাৰিছে তো গাইছ মানে চৰাই যেতিয়া মানে আৱিষ্কাৰ কৰিবলৈ যাওঁ মানে চাবলৈ বাট সিহঁতে মানে উৰি যায় গৈ বে বহুত চৰাইৰ জাক আছিলে কিন্তু সব উৰি উৰি গুচি গ'ল আৰু গাইছ মানে আমি যিটো জেগা দি গৈ আছো মানে কিবা আউট অফ আছামৰ নিচিনা লাগি আছে নগাঁৱত থাকিও এনেকুৱা এটা জেগা আছে এইটো আগতে গমেই পোৱা নাছিলো মানে কি কম মাই গড গাইছ তো সো বিউটিফুল আৰু এইটো আৰু গাইছ যিটো প্লেছৰ নামটো হৈছে পাখিমৰি আপোনালোকে গমেই পায় নগাঁৱৰ ওচৰত আছে আৰু যিটো বিল So beautiful bill eto amar ohomar bill amar Nagaon jillar bill to tamam moja aru nature apologe nature bhal pale please ghor pora ulai aok to chorai goi ase be mane guys moi fidai goi baki aru khube bhal lagise to so beautiful bill aru billor jitu naam billor naam to hoise Hahila Beel Hahila তো গাইজ বাই দ্য ওয়ে এইটো আছিল আজিৰ এই ভিডিঅ'টো এইটোৱে হৈছে মোৰ চেনেলৰ লাষ্ট ভিডিঅ' মানে 2022 চনৰ লাষ্ট ভিডিঅ'টো 2023 চনৰ লাষ্ট নহয় 2023 চনহে আহি আছে ফাৰ্ষ্টত ইন্ট্ৰোটো অলপ উল্টা কৈছিলো জাষ্ট ফান তো গাইজ 2023 চনত আপোনালোকক এক্সট্ৰা কিবা ইউনিকৰ সৈতে এক্সট্ৰা কিবা এনাৰ্জিৰ সৈতে এক্সট্ৰা কিবা পাৱাৰৰ সৈতে এক্সট্ৰা কিবা কণ্টেন্টৰ সৈতে এক্সট্ৰা কিবা এক্সট্ৰা লেভেলৰ সৈতে লগ পাম সেই পৰ্যন্তলৈকে ভালে থাকক সুস্থ থাকক জয় আই অসম আৰু হে গাইজ আপোনালোকৰ 2022 চনটো যদি বেয়াকে গৈছে মোৰ নিচিনা একদম বেয়াকে মানে জীৱন বৰবাদ হৈ গৈছে সেইটো বাদ দিয়ক টেনচন ল'ব নালাগে এই মোটিভ আৰু নিদিও 2023 চনটো যাতে আপোনালোকৰ আৰু বৰবাদ হয় আৰু জীৱন ধ্বংস হয় তাৰে কামনা কৰা নাই যাতে ভালে যায় একদম যিটো আশা সকলোবোৰ যাতে পূৰ্ণ হয় ও আৰু মই 2022 চনত যিবোৰ কাম কৰি দেখাব পৰা নাই সেইটো 2023 চনত যাতে কৰিব পাৰো তাৰ কাৰণে দোৱা কৰিব ধন্যবাদ গাইজ ভালে থাকক সুস্থ থাকক জয় আই অসম বাই বাই 2022 ওয়েলকাম টু 2023